জানিবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে অভিনেতা পংকজ মহন্তই পৰিচালনা কৰা মিনি নামৰ চলচ্চিত্ৰখন চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ছবিঘৰসমূহত মুক্তি পাব। ৰাজ্যৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা চাহ জনগোষ্ঠীৰ লোকসকলে কোৱা চাদ্ৰী ভাষাত এই পূৰ্ণাংগ ছবিখন নিৰ্মাণ কৰা হৈছে। এই চলচ্চিত্ৰখনে ইতিমধ্যে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমাদৰ লাভ কৰিছে। অৰুণজিৎ বৰাই পৰিচালনা কৰা এই ছবিখনৰ জৰিয়তে চাহ শ্ৰমিকসকলৰ অৱদানৰ প্ৰতিও শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে। ৰাজ্যৰ আগশাৰীৰ কেইবাগৰাকীও অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰা এই ছবিখনৰ সমূহ কলাকুশলীলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ছবিখন চাবলৈ মই সমূহ চলচ্চিত্ৰ প্ৰেমীক আহ্বান জনালোঁ। ধন্যবাদ।